নমস্কাৰ মোৰ অতি মৰমৰ সকলো বন্ধু বান্ধৱীসকলক অসমীয়া জিকে প্ৰেক্টিছ জ্ঞান ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি অসম কমন এক্সামৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আলোচনা কৰিবলৈ লৈছোঁ, যি প্ৰশ্ন আগন্তুক পৰীক্ষাৰ বাবে পূৰ্ণ সম্ভাৱনা থকা। গতিকে আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে নিজৰ চেনেল বুলি ছাবস্ক্ৰাইব কৰি দিব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নালন্দা বিশ্ববিদ্যালয়ত কামৰূপৰ মহৰ এৰি যোৱা কামৰূপৰ শাসকজন কোন আছিল? এনচাৰটো হ'ব ভাস্কৰ বৰ্মন। অৰ্থাৎ নালন্দা বিশ্ববিদ্যালয়ত কামৰূপৰ মহৰ এৰি যোৱা কামৰূপৰ শাসকজন আছিল ভাস্কৰ বৰ্মন। আজিৰ দ্বিতীয় প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মন কাৰ উপাসক আছিল? আৰু আপোনালোকক এটা কথা কওঁ, গোটেই প্ৰশ্নোত্তৰবিলাক আপোনালোকে অলপ মনোযোগ সহকাৰে চাব, কাৰণ অসম কম্পিটিটিভ এক্সামৰ বাবে খুবেই প্ৰয়োজনীয়। আশা কৰোঁ ভিডিঅ'টো মনোযোগ সহকাৰে চাব। এনচাৰটো হ'ব শিৱ। অৰ্থাৎ ভাস্কৰ বৰ্মন শিৱৰ উপাসক আছিল। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্যোগ কি আছিল? এনচাৰটো হ'ব নাওসজা। অৰ্থাৎ ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্যোগ আছিল নাওসজা। ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্নটো হৈছে অসমত তেল শোধনাগাৰ ক'ত ক'ত আছে? এনচাৰটো হ'ব ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়। অসমত এই 4টা জাগাত তেল শোধনাগাৰ আছে। ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক ৰেচন উৎপাদনকাৰী জিলাখন কি? এনচাৰটো হ'ব ধেমাজি। অৰ্থাৎ অসমৰ সৰ্বাধিক ৰেচন উৎপাদনকাৰী জিলাখনৰ নাম হৈছে ধেমাজি। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হৈছে গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? এনচাৰটো হ'ব যোৰহাট। অৰ্থাৎ গিবন অভয়াৰণ্য অসমৰ যোৰহাট জিলাত অৱস্থিত। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণৰ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? এনচাৰটো হ'ব বঙাইগাঁও আৰু গোৱালপাৰা। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ ওপৰৰ নৰনাৰায়ণৰ সেতুৱে বঙাইগাঁও আৰু গোৱালপাৰা দুখন জিলাক সংযোগ কৰিছে। ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছে? এনচাৰটো হ'ব 1970। অৰ্থাৎ গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰটো 1970 চনত স্থাপন কৰা হৈছে। ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়? এনচাৰটো হ'ব 1985। অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক 1985 চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়। ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নটো হৈছে কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়? এনচাৰটো হ'ব হোলোং গছ। অৰ্থাৎ হোলোং গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়। ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰটো হ'ব শিলং। অৰ্থাৎ উত্তৰ পূব পৰিষদৰ মুখ্য কাৰ্যালয় শিলঙত অৱস্থিত। ইয়াৰ পিছত 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ডাঙৰ জিলাখনৰ নাম কি? এনচাৰটো হ'ব কাৰ্বি আংলং জিলা। অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং জিলা। ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? এনচাৰটো হ'ব নগাঁও জিলা। আমি সকলোৱে জানো 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। ইয়াৰ পিছত 14 নম্বৰ প্ৰশ্নটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? এনচাৰটো হ'ব 72.19%। অৰ্থাৎ 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ 72.19%। আজিৰ শেষৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ মুদ্ৰাক কি বুলি জনা গৈছিল? এনচাৰটো হ'ব নাৰায়ণী। অৰ্থাৎ কোচ ৰাজ্যৰ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল। আৰু আপোনালোকে 15টা প্ৰশ্ন উত্তৰৰ ভিতৰত কোনে কিমানটা পাৰিলে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু এতিয়া যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে এনেধৰণৰ ভিডিঅ' লাভ কৰি থাকিব পাৰে। থেংকছ ফৰ ৱাচিং।